সো হে গাইজ ওয়েলকাম ব্যাক টু মাই চ্যানেল। সো গাইজ মানে আজি বহুদিন পিছত আহিলোঁ। আজি মানে যাই আছোঁ সৰলপাৰা। ইমান বাজে 6:30 বাজে। এতিয়া যাম আমাৰ স্কুলৰ চলন অলপ ভিতৰত, তাৰপিছত ওৰে পাৰে একেবাৰে সৰলপাৰা লৈ যাম। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। তো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো গাইজ আহি চলন্তৰা পাৰ হৈ আহিলোঁ আৰু অলপমান আছে। এতিয়া খোজকাঢ়ি যাই আছোঁ আৰু আমি দুজন আছে পাছত, মই আগতে যাই আছোঁ আৰু অলপমান আছে যাই আপোনালোকক দেখাই আছোঁ। তো বলক। ফাইনেলি আহি পালোঁ সৰলপাৰা। এতিয়া আপোনালোকে চাব পাৰে ইয়াত বহুত জেগা আছে, আপোনালোকক দেখাই আছোঁ। মানে বহুত ডেক চেক বাজি আছে না, শুনাই নাযায়। আপোনালোকক দেখাই আছোঁ ৰ'ব। যাওক, আমি আহিছোঁ সৰলপাৰা, কোকৰাঝাৰ ডিষ্ট্ৰিক্ট। ইয়াত আৰু কিমান মানুহে এতিয়া আহিছোঁ আমি সৰলপাৰা, কোকৰাঝাৰ ডিষ্ট্ৰিক্ট এৰিয়া পৰিছে। ইয়াতে আহিছোঁ, মানে বহুত মজা হৈ আছে। এতিয়া মানে আমাৰ ইয়াতে ৰান্ধি আছে, আমি ইয়াতে ফুৰিবলৈ আহিছোঁ। ইয়াতে আৰু নদী আছে, আমি গা ধুম অলপ পিছত, গা ধুম আপোনালোকক দেখাই আছোঁ। আৰু মানে ইয়াতে বহুত মানুহ লোকে পিকনিক খাব লাগিছে, বহুত মানুহ আহিছে ইয়াতে। মানে এইটো এটা সৰলপাৰা এটা ধুনীয়া ঠাই হয় পিকনিক প্লেচৰ কাৰণে। চাওক
গাইছ ইয়াতে চাওক মানে ৰান্ধি আছে আমি অলপ মানে ফুৰি আহোঁ ফটো চটো উঠি আহোঁ ইহঁতে কাম কৰি থাকক আমি অলপ ফুৰি আহোঁ বলক এনেকুৱা জেগাটো গাই চাওক মানে বহুত ধুনীয়া হয় পানী ওপৰে ওপৰে পানী আহি আছে আৰু সেইফালে ডাঙৰ এটা মানে নদী সেনেকুৱা আছে আৰু এইফালে চাওক পাহাৰ আছে চাৰিওফালে আৰু পানী চাওক কিমান চাফা বহুত চাফা হয় পানী আৰু যিমান ঠাণ্ডা তো গাইছ এতিয়া মানে গাঁও ধুব খুজিছিলোঁ এতিয়া গাঁও নুধো মানে ইমান বহুত ঠাণ্ডা পানী হয় আৰু এইফালে আমাৰ মানে খানা বনাই আছে এতিয়া আমি অলপ ফুৰিবলৈ যাই আছোঁ ফটো চটো উঠিম আৰু মোৰ লগত আছে দুজন তাৰপিছত আৰু এইফালে আপোনালোকে চাওক দেখাই দি চাওক এনেকুৱা পৰিস্থিতি মানে বহুত মানুহ আহিছে ইয়াতে চাওক বাছো চাওক মানে বহুত মানুহ হয় ইয়াতে আৰু ৰাতিৰ বঙাইগাঁও চাই আহি গ'লো মানে ভাত চাত খাই আহিলোঁ আৰু এতিয়া ঘৰত যাই আছোঁ আৰু অলপমান আছে বঙাইগাঁও পালোঁ আৰু নগাঁও যাওঁতে খানি মানে সোমাই লগ তো আপোনালোকক দেখুৱালোঁ এইটোৱে এটা ভিডিঅ' আছিল বলক আৰু এটা নতুন ভিডিঅ' লগ পাম তো আজিলৈ মানে